নমস্কাৰ বন্ধুসকল, এটা বহুতেই ডাঙৰ ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। যিসকল ব্যক্তিয়ে অসম পুলিচ বা এডিআৰই অসম চৰকাৰ চাকৰিৰ বাবে আবেদন কৰিছে, সেইসকলৰ কাৰণে এটা আছে বহুতেই ভাল খবৰ। বন্ধুসকল, ভিডিঅ'টি শেষলৈ চাব আৰু ভাল পালে ভিডিঅ'টিত লাইক এটা লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নতুন এটা আপডেট আহিছে। আজি ৰাতিপুৱা অসম চৰকাৰৰ ফালৰ পৰা যোনসকল কেণ্ডিডেট 2 জানুৱাৰী 2024 আগত ৰেজিষ্ট্ৰেশ্যন কৰিছিল, তেখেতসকলে 15 আগষ্টৰ ভিতৰত ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব বুলি অসম চৰকাৰে নটিচ জাৰি কৰিছিল। যিসকলে এতিয়ালৈকে ৰি-ৰেজিষ্ট্ৰেশ্যন কৰা নাই, সেইসকলৰ কাৰণে আছে ভাল খবৰ। আজি এখন নটিচ জাৰি কৰা হৈছে যে তাত উল্লেখ কৰা আছে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰি-ৰেজিষ্ট্ৰেশ্যন ডেট আকৌ বৃদ্ধি কৰি দিয়া হৈছে। এতিয়া আপোনালোকে 31 ডিচেম্বৰ 2024 তাৰিখলৈকে এপ্লাই কৰিব পাৰিব। ফাইনেলি এইটো এটা ভাল খবৰ, যিসকলে এতিয়ালৈকে ৰি-ৰেজিষ্ট্ৰেশ্যন কৰা নাই। এতিয়া 15 আগষ্ট লাষ্ট ডেট নহয়, 31 ডিচেম্বৰ 2024 লাষ্ট ডেট। এই নটিচখন তলত লিংক দি দিছোঁ, আপোনালোকে চাই ল'ব পাৰিব। বন্ধুসকল, ভিডিঅ'টি আজিলৈ যদি ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে ভিডিঅ'টিত লাইক এটা লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।